অসমীয়াত অন্য এটা ষ্টৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। তো ষ্টৰীটোৰ মূল কাহিনীটো আছিলে শহা আৰু কাছ। আশা কৰোঁ কাহিনীটো আপোনালোকে আগতো শুনিছে। যদি শুনিছে আকৌ এবাৰ মোৰ ফালৰ পৰা শুনি লওক, আৰু যদি শুনিছে মোক কমেণ্ট কৰি জনাব কিন্তু দেই। তো এবাৰ কি কৰিছিলে, এটা সৰু নদীৰ পাৰত এজোপা গছৰ তলত এটা শহাপহু আৰু এটা কাছই বাস কৰিছিলে। তো তাতে কি হ'লে, সদায় যেতিয়া দিনটোৰ শেষত শহাপহুৱে খাই গৈ এই গছজোপাৰ তলত আহে, আৰু এই কাছটোৱে নদীৰ পৰা সেই গছজোপাৰ তলত আহি পেলাই ডেইলি কি কৰে, কাছটোৱে আপোনাৰ শহাপহুটোক লগ পায়। তো এনেকৈ এদিন লগ পালে, দুদিন লগ পালে, তিনিদিন লগ পালে, এনেকুৱা লগ পাই এবাৰ কি হ'ল, তেওঁলোকৰ মাজত এটা খুব ফ্ৰেণ্ডশ্বিপৰ বণ্ডিংছ হ'ল। দুজনৰ মাজত এটা ভাল বন্ধুত্ব হোৱাৰ পাছত মানে শহাপহুটো যিহেতু অলপ চতুৰ হয়, তো ই সদায় কাছটো কি কৰে, তাৰ নিম্ন চকুৰে চায়। তো এদিনাখন কথাই সিহঁতৰ দুজনৰ মাজত কথা উঠিল যে কাছটো বেছি মানে চালাক হয় নে শহাপহুটো বেছি চতুৰ হয়। তেতিয়া শহাপহুৱে ক'লে, অফক'ৰ্ছ ময়ে চতুৰ হ'ম, কাৰণ তুমি কাছ লাহে লাহে তুমি খোজ কৰা, আৰু মই শহাপহু, মই হৰিণৰ নিচিনা চাৰি ভৰিৰে এনেকুৱা খোজ কাঢ়িব পাৰোঁ, কিন্তু তুমি সেইটো কাম কৰিব নোৱাৰিবা। কিন্তু কাছয়ে ক'লে যে নাই, তুমি শহাপহু হ'ব পাৰে, কিন্তু মোৰ মাইণ্ড আছে, মই তোমাতকৈ বেছি কাম কৰিব পাৰোঁ। তো ফ্ৰেণ্ডছ, এনেকুৱাকৈ সিহঁত দুটাৰ মাজত কাজিয়া ষ্টাৰ্ট হৈ গ'ল। তো ফাইনেলি সিহঁত দুটাৰ মাজত এটা ডিচিশ্যন ল'লে যে কাছটোৱে ক'লে যে ঠিক আছে, তুমি যদি ভাবিছা তোমালোকে বেছি শক্তিশালী, মই যদি ভাবিছোঁ মোৰ বেছি শক্তিশালী, তেন্তে ব'লা আমি এটা কাম কৰোঁ, আমি দুজনৰ মাজত এটা পৰীক্ষা দিয়া যাওক, পৰীক্ষাটোত যিজনে পাছ কৰিব সেইজনে চবতছে বেছি শক্তিশালী। কথামতে সেয়াই হ'ল। শহাপহু শুনি পেলাই খুব ৰগ পালে, আৰু কাছটোক ক'লে যে য়েছ অ'কে, ইউৰ ডিচিশ্যন ইজ ৰাইট। তো ব'লা আমি দুজনে মিলি পেলাই এটা পৰীক্ষা কৰোঁ, আৰু পৰীক্ষাটো হ'ব আমি দুজনৰ মাজত ৰেষ্ট লগাব লাগিব, সেইটো ৰেষ্টত যিজনে পাছ কৰিব সিয়ে চবতছে শক্তিশালী। তো কথাটো শুনি শহাপহুৱে অলপ মনোযোগেৰে থাকিলে, সি এনেকৈ ভাবিলে, কিন্তু কি কৰিব, যিহেতু চেলেঞ্জটো সিয়ে কৰিছিলে, তো একচেপ্ট কৰিব লাগিব, তো সি একচেপ্ট কৰিলে। তাৰ পিছদিনাখন শহা আৰু কাছটোৰ মাজত ৰেষ্ট ষ্টাৰ্ট হ'ল। সিমানলৈকে ঠিকেই আছে। তেওঁলোক দুজনৰ মাজত এটা এণ্ডিং পইণ্ট দিছিলে যে আমুকটো পইণ্টত যিয়ে চবতছে আগত যাব পাৰিব সিয়ে হ'ব উইনাৰ। তো তাৰপাছত কি কৰিলে, শহাপহু আৰু কাছটো দুজনে মিলি একেটা পইণ্টৰ পৰা তেওঁলোকে দৌৰা ষ্টাৰ্ট কৰিলে। তো অফক'ৰ্ছ কাছটো শহাপহুটো কাছতকৈ বহুত স্পীডত দৌৰিব পাৰে। সি কি কৰিলে, ইমান দৌৰি যেতিয়া মানে টাৰ্ণিং পইণ্টটো পাই যোৱাৰ অলপ আগতে তাৰ ভাগৰ লাগি গ'ল। ভাগৰ লাগি যোৱাৰ পাছত সি কি কৰিলে জানে, সি ভাবিলে যে কাছটো এনেই সি খোজকাঢ়িব নাজানে, ইমান লাহে লাহে খোজকাঢ়ি সি আহি পেলাই ক'ত লগ পাব। ঠিক আছে, মোৰ যেতিয়া ভাগৰ লাগিছে মই অলপমান শুই দিম, অলপমান টোপনি যাম। তাৰ পাছত টোপনি যোৱাৰ কথা ভবা নাছিলে যে অলপমান শুই দিম, কাছ আহিবৰ আগতে মই দৌৰি কিনে গৈ এণ্ডিং পইণ্টটো পাই যাম, আৰু মই যে উইনাৰ সেইটোতো 100% চিয়'ৰ, কাৰণ কাছ মোৰ লগত কেতিয়াও কৰিব। তো সেই কথাটো ভাবি পেলাই শহাপহুটোৱে শুই দিলে, আৰু সি অলপ সময় বিশ্ৰাম ল'ব ধৰিলে। তো বিশ্ৰাম লোৱাৰ সময়ত ইমান ঠাণ্ডা বতাহ আহি আছিলে গছৰ ফালৰ পৰা। তো সি কি কৰিলে, সি আৰাম পাই কেতিয়া যে টোপনি গ'লে সি নিজে গমেই নাপালে। ইফালে তাৰপাছত শহাপহুটো কি কৰিলে, সি কোনো জেগাত, তাৰ যিমানেই কষ্ট নহওক, সি কোনো জেগাত ৰখা নাই। সি লাহে লাহে নিজৰ জ'চটো দি পেলাই সি দৌৰিবলৈ ষ্টাৰ্ট কৰিলে। দৌৰি আহি পেলাই চালে, এটা পইণ্টত আহি পেলাই চালে শহাপহুটো চোন শুই টোপনি মাৰিছে। তেতিয়া সি কি কৰিলে, সি আৰু জোৰে দৌৰি গৈ এটা সময়ত কাছটো উঠাৰ আগতে গৈ পেলাই সি এণ্ডিং পইণ্টটো পাই গ'লে। তো বহুত সময়ৰ পাছত কাছ যেতিয়া তাৰ টোপনিৰ পৰা সাৰ পাই ভাবিলে, এই কাছ চাগে অহাই নাই, মই যাওঁগৈ ভাবি পেলাই সি যেতিয়া দৌৰি পেলাই গ'লে, গৈ পেলাই চালে যে তাতকৈ বহুত আগত আহি পেলাই অলৰেডি শহাপহুটোৱে তাৰ এণ্ডিং পইণ্টটো পালে। তো ফ্ৰেণ্ডছ, গল্পটো এনেকুৱাই আছিলে। আশা কৰোঁ আপোনালোকৰ ভালেই লাগিছে, আৰু অনলি গল্প শুনিলে নহ'ব, তাৰ মাজত দুটা পইণ্ট লুকাই আছে। সেই পইণ্ট দুটা
মই আজি আপোনালোকক ক'ম। প্ৰথমটো পইণ্ট হ'ব যে ক্ষমতা আছে বুলিয়ে সেই ক্ষমতাটো যাকে তাকে দেখাবলৈ নাজানা। কিয়কি কি হয়, কেতিয়াবা বহুত ক্ষমতাশালী মানুহো হাৰি যায়, কিবা এটা পইণ্টত হাৰি যায়। গতিকে ক্ষমতাটো এনেকুৱা জেগাত দেখাব লাগে যোনটো জেগাৰ পৰা প্ৰফিট হয় আৰু ভাল হয়, তেনেকুৱা জেগাত দেখাব লাগে। পজিটিভ ছাইডত ক্ষমতাবিলাক ইউজ কৰিব লাগে। ছেকেণ্ড পইণ্টটো হ'ল যে শক্তি যিমানেই থাকক, মানুহৰ মাইণ্ডৰ যোনটো পাৱাৰ থাকে, সেই শক্তিটোৰ লগত মানুহে যিকোনো ধৰণৰ বল নাথাকক কিয় সেই শক্তিটোৰ লগত হাৰি যায়। গতিকে বহুত মানুহৰ শাৰীৰিক শক্তি থকাৰ কাৰণে কিছুমান মানুহৰ লগত মানে এজ এ বেড বিহেভিয়াৰ কৰা বা যে য়েছ আই এম দ্য পাৱাৰফুল ওৱান তেনেকুৱা কৰে। তো গতিকে তেনেকুৱা কামবিলাক কৰিব নালাগে। সকলোৰে লগত মিলি জুলি থাকি আমি আগবাঢ়ি যাব লাগে। ইমানটোৱে আছিল আজিৰ ষ্টৰিটোৰ থিম। আজিৰ ষ্টৰিটোৰ থিম আৰু মেইন কথাখিনি আশা কৰোঁ আপোনাক ভালেই লাগিছে। আৰু যদি ভাল লাগিছে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবৰ পৰা চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। গুড নাইট। ভাল থাকিব, হেপী থাকিব, সুস্থ থাকিব। টাটা।